আজা আহ দেউতাই গৰু গা ধুৱাই আছে চ' ময়ো মাজে মাজে হেল্প কৰি আছোঁ দেউতাক ক'ত গেলাক ধুই বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰ খবৰো ভাল আজি বহাগ মাহৰ 1 তাৰিখ চ' সকলোৱে মোৰ ফালৰ পৰা সকলোকে বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা থাকিল আৰু কালি মানে দাদাই মোক কাপোৰ আনি দিছিলে চ' এতিয়ালৈকে মই গা ধোৱা নাই যেনিবা গা চা ধুই কিনে তাৰপিছত নতুন কাপোৰ পিন্ধাহে কথা নে কি কয় আপোনালোকেও নতুন কাপোৰ আনি কিনে পিন্ধিলেনে যদি মানে নতুন কাপোৰ আনি কিনে পিন্ধা নাই তথাপিও দুখ নকৰিব কাৰণ দুখীয়া মানুহৰতো আৰু সেইখিনি দিবৰ কাৰণে সামৰ্থ্য নাথাকে তথাপিও দুখ কৰিব নালাগে ইবাৰ নাপালে কি হ'ল সিবাৰতো পাবা দুখ নকৰিব আৰু মোৰ ফালৰ পৰা আৰু এবাৰ মোৰ হিয়া ভৰা শুভেচ্ছা থাকিল ৰাস্তাটো কি ধুনীয়া বহুত মানে বতাহজাকে অনিষ্ট কৰিছে ইহঁতৰতো উৰাই লৈ গৈছিল টিংপাত আৰু তাহাঁতৰ ঘৰটো একদম কাইটান হৈ আছে চববোৰ উৰাই লৈ গৈছে ইহঁতৰ কলগাছ এই আৰু ৰাস্তাৰ একদম গাছবোৰ ভাঙি কিনে পৰি আছে এই তামোল একেলগে দুডাল ভাঙিছে ইহঁতৰ ধুব কাটে আছে ইহঁতৰ ঘৰতে একদম গাছ পৰিছে আৰু এইবোৰ বাঁহবোৰো ভাঙিছে আৰু এইটো ৰাস্তাটো একদম ব্লক হৈ গৈছে একদম গাছবোৰ পৰি কিনে ব্লক ৰাস্তাটো নাই একদম ব্ৰেকিং নিউজ কালি অহা বতাহজাকে গাছ চাছ উৰাই লৈ গেল তাৰপিছত ঘৰ টিংপাত এই চব কলগছ উঘলিছে এই বেৰা চেৰা উৰাই লৈ গৈছে তাৰপিছত এইহাত টিংপাত নাই এই তাৰে টিংপাত নাই গাইছ এইটো আমাৰ ঘৰ চাওক কি হৈছে